সাৱধান, ঘৰৰ সন্মুখৰ পৰাই অপহৰণ শিশু। এই ঘটনা সংঘটিত হৈছে শিঙিমাৰীত। আতংকিত হৈ পৰিছে অভিভাৱক। ঘৰৰ সন্মুখৰ পৰাই এটি 11 বছৰীয়া শিশু অপহৰণ কৰি নিয়া ঘটনা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে শিশুটিয়ে উপস্থিত বুদ্ধিৰে আজ্ঞাধুৰিৰ পৰাই অপহৰণকাৰী কবলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য মতে শিঙিমাৰী বিজু বৰ্মনৰ পুত্ৰ প্ৰীতম দাসে 8 জুনৰ নিশা প্ৰায় 7:30 বজাত আইতাকক দেখি ৰাজপথত পদপথত থিয় হৈ আছিল। সেই সময়ত বংশৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা তীব্ৰবেগী বাইক এখনে শিশুটিৰ ওচৰত ৰৈ শিশুটিক জোৰ কৰি গাড়ীত উঠাই লৈ উধাও হয়। শিশুটিয়ে আৰ্তনাদ কৰে যদিও অপহৰণকাৰীয়ে শিশুটিক তীব্ৰ গতিত গুৱাহাটী অভিমুখে লৈ যায়। ইফালে দীৰ্ঘ সময় ধৰি শিশুটিক ঘৰত নেদেখি পৰিয়ালৰ লোকে বিচাৰি চলাথ কৰে। শিশুটিক বিচাৰি নাপাই পৰিয়ালৰ লোকে দদৰা আৰক্ষী থকা নিৰুদ্দেশৰ গোচৰ তৰে আৰু সেই সম্পৰ্কে এখন এজাহাৰ দাখিল কৰে। আনহাতে শিশুটিক অপহৰণ কৰি তীব্ৰবেগী বাইকখন যান-জঁটৰ বাবে আজ্ঞাধুৰিৰ সময়ত ৰখাব লগা হোৱাত শিশুটিয়ে উপস্থিত বুদ্ধি খটুৱাই তাৎক্ষণিকভাৱে বাইকৰ পৰা পলায়ন কৰি ওচৰৰে মানুহ এঘৰত আশ্ৰয় লয়। পিছত শিশুটিয়ে মানুহ ঘৰৰ পৰাই দেউতাকলৈ ফোন কৰি সকলো কথা বিৱৰি কয়। খবৰ পোৱা মাত্ৰকে দেউতাকে দদৰা আৰক্ষীৰ সহযোগত শিশুটিক উদ্ধাৰ কৰি ঘৰলৈ আনে। এই ঘটনাই অভিভাৱকসকলক আতংকিত কৰি তুলিছে। অদ্যাপি আৰক্ষীয়ে অপহৰণ সংক্ৰান্তত কোনো তথ্য লাভ কৰা নাই। বৰ্তমানে তদন্ত চলাই আছে আৰক্ষীয়ে।